আসসালামু আলাইকুম, নমস্কাৰ। লাইভটো সকলোৱে আগুৱাই দিব, যিমান পাৰে আগুৱাই দিব, কাৰণ এইমাত্ৰ আমি নলবাৰীৰ পৰা আহি আছিলোঁ আমাৰ কমিটিৰ কিছু কাম কাৰ্যৰ কাৰণে। তো এইমাত্ৰ নিজৰ দেখা পালোঁ, য'ত দেখা পালোঁ আপাৰ আছামত আমাৰ মিয়া মানুহখিনিয়ে যি চব্জি বিক্ৰী কৰি কিনে বেচেৰাতে খাই আছে, আৰু তাক আচলতে চিটু বৰুৱা এজন দালাল এজনৰ নেতৃত্বত 4জন তাৰে গুণ্ডা বাহিনী বুলিয়ে ক'লোঁ, আৰু এটা চান্দা পাৰ্টি উঠোৱা তেখেতসকলে যি তাৰে শ্ৰমিক তাৰে কষ্ট কৰি সেই মানুহখিনি চব্জি বেপাৰীখিনিৰ ওপৰত অত্যাচাৰী কৰি চব্জি বেপাৰ কৰিব নোৱাৰো অমুক তমুক তেখেতসকলে যি কৰিছে। তো প্ৰথমতে আমি ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি চিটু বৰুৱা আৰু চিটু বৰুৱাৰ সেই আংগু বাংগু এই 4 পইচাৰ তেখেতসকলৰ নেতাকেইটাক আমি এটা স্পষ্ট ভাষাৰে কৈ ল'ব বিচাৰিছো যে কোনো নিৰ্দোষী মানুহ হওক বা তাৰে শ্ৰমিকে হওক বা চব্জি বেপাৰীয়ে হওক, আমাৰ যিখিনি খাটি খোৱা মানুহ আছে তেখেতসকলক যদি এনেকৈ দাবী ধমকি অত্যাচাৰী কৰে, তেতিয়াহ'লে চিটু বৰুৱাৰ কিন্তু দাঁত এটাও নাথাকিব। চিটু বৰুৱাৰ দাঁত এটাও নাথাকিব। আমাৰ সংগঠনৰ পৰা আমি স্পষ্টৰে কৈ দিছো, আমি ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদৰ পৰা আমি স্পষ্ট কৈ দিছো, চিটু বৰুৱাৰ এটাও দাঁত নাথাকিব। যদি তেখেতে তাৰে তেনেকৈ যদি চব্জি বেপাৰী নিৰ্দোষী মানুহক অত্যাচাৰ কৰে, যদি তাৰে খাটি খোৱা মানুহখিনি তাতে যিখিনি হাজিৰা কৰি দিন কষ্ট কৰি কেনে খাই আছে, তেখেতসকলেতো চুৰ ডকাইত কৰি খোৱা নাই, তেখেতসকলে কষ্ট কৰি খাই আছে, আৰু সেইসকলক যদি অত্যাচাৰ কৰে কিন্তু চিটু বৰুৱাৰ দাঁত এটাও নাথাকিব। আৰু তাৰ যি হাংগু পাংগু আছে সিহঁতকো কিন্তু আমি যিখিনি ব্যৱস্থা ল'ব লাগে আইনী মাজেৰে আমি সেইখিনি ব্যৱস্থা আমি ল'ম। মানে এটা সীমা থাকে, অত্যাচাৰৰ এটা সীমা থাকে, আৰু সেই সীমা কিন্তু চেৰাই গৈ আছে। কি উজনি কি নামনি কৰি আছে হে? অসমখনৰ বাহিৰত নেকি উজনি? অসমখনৰ বাহিৰত নেকি উজনি? অসমখনৰ বাহিৰততো উজনি নহয়। আৰু যে ইমান আমাৰ মিয়া মুছলমানখিনিৰ ওপৰত যে অত্যাচাৰী কৰি আছে, ইমান যদি সাহসে আছে চিটু বৰুৱা নিচিনা এটা দালালৰ, তেতিয়াহ'লে এই নাগালেণ্ডৰ পৰা যে বা নাগাবিলাকে যে আজি যে মানে মাটি দখল কৰিম বুলি বা মাটিত যে অমুক ধমকি দি আছে, তাতে কিয় মাত নাই? তাতে কিয় চিটু বৰুৱাৰ মাত নাই? দালালৰ কিয় মাত নাই? লগতে যি বিজেপি চৰকাৰে যি কাখনৰে যিখিনি মানুহক ৰক্ষণাবেক্ষণত দিলে, যি এতিয়া নতুনকে আকৌ ৰক্ষণাবেক্ষণৰ তাৰিখো বঢ়াই দিলে, তাত কিয় চিটু বৰুৱা দালালৰ মাত নাই? তাতে কিয় অসমীয়া জাতি তেতিয়া কথা নাহে নেকি? তেতিয়া মাত কিয় নোলায়? মানে এই দালালে অকল উজনিখন কেনেকৈ মানে নষ্ট কৰো, কেনেকৈ উজনিখন মানে কেনেকৈ আমি এইবিলাক কৰি কিনে 4 পইচা মানে দালালে ইনকাম কৰি কিনে এটা বেয়া পৰিৱেশ কৰি থাকো, সেইটো তেখেতসকলৰ পৰিকল্পনা। কিন্তু আমি ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদৰ পৰা স্পষ্টৰে কৈছো যে কোনো নিৰ্দোষীৰ ওপৰত অত্যাচাৰী আমি কিন্তু সহ্য কৰা নহব আৰু সহ্য নকৰিম। আপোনালোকে যিবিলাক অত্যাচাৰী এই সংগঠনৰ মজিয়াক লৈ কিনে আপোনালোকে যিবিলাক অত্যাচাৰী আমাৰ নিৰ্দোষী শ্ৰমিকৰ ওপৰত কৰি আছে, কিন্তু এটা কথাই চিটু বৰুৱা আপোনাক স্পষ্টৰে কৈছো, দাঁত এটাও নাথাকিব। কিন্তু আপুনি যি হিচাপে অত্যাচাৰী কৰিব ধৰিছে না, দাঁত এটাও নাথাকিব। আপুনি যদি খিলঞ্জীয়া, আপোনাতকে ডাবুল খিলঞ্জীয়া আমি, বুজি পাইছে না? আপুনি যদি খিলঞ্জীয়া, আপোনাতকে ডাবুল খিলঞ্জীয়া আমি। আৰু উজনি নামনি নকৰিব, একদম মনত ৰাখিব, জীৱনভৰ উজনিত আপুনি থাকি যাব লাগিব, বুজি পাইছে না? উজনি আৰু নামনি এই চিষ্টেম নকৰিব। আৰু অসমখনত জাতিগত যুদ্ধ লগোৱাৰ চেষ্টা নকৰিব, ধৰ্ম নামত যুদ্ধ লগোৱাৰ চেষ্টা নকৰিব, নহলে উজনিতে আপুনি চিটু বৰুৱা থাকি যাব লাগিব, বুজি পাইছে না? আপুনি এইপিনে আহিবৰ কাৰণে আপোনাৰ 7টা পুৰুষে চিন্তা কৰিব লাগিব, বুজি পালে? আপোনাৰ 7 পুৰুষে চিন্তা কৰিব লাগিব আহিবৰ কাৰণে এইপিনে। তো সেইকাৰণে এনেকুৱা কাম নকৰিব যি কামেৰে আমাৰ অসমখন এটা লেতেৰা পৰিৱেশ কৰে, আমাৰ সমাজখন এটা লেতেৰা পৰিৱেশ কৰে। জাতিগত যুদ্ধ আমি কেতিয়াও সহ্য নকৰো। আমি অসমত সকলো মিলি আছো, শংকৰাজনৰ দেশ কৈছো, যেতিয়া শংকৰাজনৰ দেশ, আৰু সংবিধানে আমাক অধিকাৰ দিছে যে আমি ভাৰতৰ বাসিন্দা যদি হয়, আমি অসমৰ বাসিন্দা, আমি য'তে ইচ্ছা ততে আমি কাম কৰিব পাৰিম, আমি থাকিবলৈ পাৰিম, বুজি পাইছে? তো আপুনি এই দাদাগিৰি, এই গুণ্ডামি, এই আমাৰ শ্ৰমিকৰ ওপৰত নেদেখাব। যদি ইমান সাহস আছে, তেতিয়াহ'লে আপুনি যে নাগাবিলাকে দম দেখুৱাইছে তাতে মাত মাতক। আমাৰ যে আজি কাখনৰে যিখিনি বাংলাদেশীক আজি ৰক্ষণাবেক্ষণৰ চৰকাৰে দি আছে বা চৰকাৰে দিব লৈছে, তাৰ কাৰণে মাত মাতক। সেইবিলাকৰ কাৰণে মাত মাতক। এনেই অসমখন, এনেই আপুনি সমাজখন জ্বলাই লাভ নাই, বুজি পাইছে নহয়? আপোনাক স্পষ্টৰে কৈ দিছো, আৰু দ্বিতীয়বাৰ আপোনাক ক'ব লাগে বুলি নাভাবো। দ্বিতীয়বাৰ একশ্যন দেখা পাব। আমি আইনীৰে যদি একশ্যন ল'ব লগা হয় নহয়, আপুনি কিন্তু মনত ৰাখিব, জেলৰ ভিতৰৰ পৰা ওলাওঁতে আপোনাৰ চিন্তা লাগি যাব। সেইকাৰণে আপোনাক অসমীয়া মানুহ, অসমীয়া ল'ৰা আপুনি এজন, তো সেইকাৰণে আপোনাক এইবাৰতে সকীয়াই দিছো, দ্বিতীয়বাৰ আমাৰ কোনো শ্ৰমিক, কোনো নিৰ্দোষী মানুহক
অত্যাচাৰ নকৰিব আৰু যদি অত্যাচাৰ কৰে নিজৰ দাঁতকেইটা আপুনি মনত ৰাখিব, ঘৰত থৈ আহিব লাগিব আৰু আপুনি জেলৰ ভিতৰত থাকিব লাগিব। জয় অসম।